নমস্কাৰ মই বৰ্তমান উপস্থিত আছোঁ খাৰুপেটীয়া হস্পিটেল কলনী ৰোডত আৰু এইটো হৈছে 2 নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত খাৰুপেটীয়া হস্পিটেল কলনী ৰোড। যোৱা কিছুদিন আগতে যি বান সৃষ্টি হৈছিল, এই বানৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে এটা পৰিয়াল আৰু সেই পৰিয়ালৰ ওচৰত মই আজি উপস্থিত আছোঁ। আপোনালোকক দেখুৱাই আছোঁ, মই কেমেৰাত সেই সামগ্ৰিক দৃশ্য মই দেখুৱাবলৈ যত্ন কৰি আছোঁ আপোনালোকক যে কেনেদৰে বিস্তৰ ক্ষতিসাধন কৰিছিল। সম্পূৰ্ণ ঘৰ দুৱাৰ নদীৰ কবলত আছিল আৰু নিমতলী নদী প্ৰায় কাষত আছে। আপোনালোকক দেখুৱাই আছোঁ সেই দৃশ্য। এয়া হৈছে নিমতলী নদী আৰু এই নিমতলী নদীৰ পানী যথেষ্ট বাঢ়ি গৈছিল আৰু বাঢ়ি যোৱাৰ ফলত উটি গৈছিল তেখেতৰ ঘৰ দুৱাৰ। ইয়াৰে দৃশ্য মই দেখুৱাই আছোঁ আপোনালোকক। এই মুহূৰ্তত যথেষ্ট ক্ষতি হৈছে এই পৰিয়ালটোৰ। মই পৰিয়ালটোৰ পৰা জানিব বিচাৰিম তেওঁলোকৰ কি কি ক্ষতি হৈছে। বৰ্তমান এগৰাকী মহিলা আছে, আপোনাৰ নামটো জনাব প্ৰথমে। জায়দা খাতুন। আপোনালোকৰ কি কি ক্ষতি হৈছে? আমার 3টে ঘর গেছে গা, কিনো বাসা হয় নাই, ঘরের মধ্যে বস্তু পানি আসলে একটা টান দেওয়া হয় নাই, পানি ওভার হয়ে গেছে গা, কি টানিম অধা পানি মিলে সব গেছে গা, মাটির টিনটো ভাঙি গেছে গা, সম্পূর্ণ এড়ি গেছে গা। ঘৰৰ মুৰব্বী আছে মোৰ লগত, আপোনাৰ নামটো জনাব। নুৰ ইছলাম। তো আপোনালোকৰ কি কি ক্ষতি হৈছে আপোনালোকৰ এনে? আমাৰ মানে ঘৰৰ বস্তু আমি এটা ওলাব পৰা নাই। আমি পানী যেতিয়া আমি মানে ঘৰৰ পৰা যেতিয়া পানী আহিছে, ইমান পানী হৈছে ঘৰত, তেতিয়া আমি মানে বস্তু বাহিনীবিলাক ওলাইছোঁ। দুটা এটা মানে ধৰক ডেস্কি হাৰি কাপোৰ ধৰি এইবিলাক দিলে মানে ওলাওঁতে ঘৰত মানে ইমান পানী হৈ গ'ল। পানী আহিছিলে, আপোনালোকে ক'ত আছিলে? এতিয়া আমি ইয়াতে ঘৰতে আছিলে। আপোনালোকে গম পাইছিল নে পানী আহিব বুলি? আমি এনেকুৱা পানী উঠাই নাই কোনোদিন। এনেকুৱা পানী আমি ভাবাই নাই যে ইয়াতে পানী উঠিব বুলি। আৰু ইমান পানী হয় কিন্তু আমাৰ ওচৰত নাহে, গালেদি কাটি যায় আৰু পানীটো, কিন্তু আমাৰ ঘৰৰ ওচৰত নাহে। নিশ্চয়কৈ মই সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ, কেনেদৰে বিস্তৰ ক্ষতিসাধন কৰিছিল এই পৰিয়ালটোক। ঘৰ দুৱাৰ বৰ্তমান একোৱে নাই, থাকিবলৈ এটা বাসস্থান যে দৰকাৰ মানুহৰ, খাদ্য, বস্ত্ৰ আৰু বাসস্থান, এই তিনিটা হৈছে মানুহৰ মৌলিক অধিকাৰ। গতিকে তেওঁলোকৰ বাসস্থানেই নাই, তেওঁলোক ক'ত থাকিব? এই মুহূৰ্তত উপায়হীন হৈ পৰিছে, আশ্ৰয়হীন হৈ আছে তেওঁলোক, বেলেগৰ ঘৰত আশ্ৰয় লৈছে তেওঁলোক। আপোনালোকৰ বৰ্তমান খোৱা খাদ্যৰ কিবা অভাৱ হৈছে নেকি? আপোনালোকৰ খোৱা খাদ্য মানে আছে, চৰকাৰৰ পৰা দি আছে, অলপ খোৱা খাদ্য সেইটো খাই আছে। এতিয়া আপোনালোকে কি বিচাৰিছে চৰকাৰৰ পৰা? এতিয়া চৰকাৰৰ পৰা আমাৰ মানে নাই, এতিয়া মানে আমাৰ একোৱেই নাই। আমাৰ কিবা অলপ পালে আমি চৰকাৰৰ পৰা পেলাই আপোনালোকৰ এটা বাসস্থানৰ দৰকাৰ। হয়, এটা ঘৰ দুৱাৰ আমাৰ একোৱেই নাই। এতিয়া ক'ত থাকিম আমি? ল'ৰা ছোৱালী আছে 7জন পৰিয়াল আমাৰ। এতিয়া লৈ কিনে মই ক'ত থাকিম, ক'ত নাথাকিম? আগতেতো স্কুলত আছিল, স্কুলৰ পৰা এতিয়া ওলাই দিলে, মানুহ স্কুল খুলি গ'ল। এতিয়া আমি মানে বেলেগ এজনৰ ঘৰত আছোঁ আৰু 6টা-7টা পৰিয়াল লৈ কিনে বেলেগৰ এজন ঘৰত আছোঁ। এতিয়া ঘৰত বনোৱা বস্তু। আজি কেইদিন ধৰি আছে আপোনালোকে? আজি 1 সপ্তাহ 15 দিনমান হ'ল। মানে আমি ইয়াতে যিমান দিনৰ পৰা পানী উঠিছে, ইমান দিনৰ পৰা আমি 9 দিন 10 দিন হৈ গ'ল নেকি। তেখেতসকলে বেলেগৰ ঘৰত প্ৰায় আশ্ৰয় লৈছে, ইতিমধ্যে জনাইছে তেওঁলোকে, আৰু যথেষ্ট দুখত আছে তেওঁলোক, যিহেতু নিজৰ বাসস্থান নাই থাকিবলৈ। যি এক ভঙা চিঙা ঘৰ আছিল, তথাপি বানপানীয়ে উটুৱাই লৈ গৈছে। গতিকে এই মুহূৰ্তত মই এই ভিডিঅ' আকাৰে মই ইয়াৰে যি ৱাৰ্ড পাৰিষদ আছে গণেশ ঘোষ, তেখেতক মই দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ এই মোৰ এই প্ৰতিবেদন। আৰু ইয়াৰে পৌৰসভাৰ যি পৌৰপতি আছে কৃষ্ণা সাহা ডাঙৰীয়ানী, তেখেতকো মই এই ভিডিঅ'টো দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ মোৰ এই ভিডিঅ'ৰ জৰিয়তে। আৰু দিলীপ শইকীয়া ডাঙৰীয়া আছে MP মহোদয়, তেখেতকো দৃষ্টিগোচৰ কৰিছোঁ। স্থানীয় MLA আছে, তেখেতকো মই এই ভিডিঅ' আকাৰে জনাব বিচাৰিছোঁ, তেওঁলোকক কিবা এটা সহায় কৰক। অন্যথা নিৰুপায় হৈ পৰিছে তেওঁলোক, যিহেতু তেওঁলোকৰ থাকিবলৈ এটা বাসস্থান নাই বৰ্তমান, আৰু বাসস্থানৰ অভাৱৰ বাবে এতিয়া বেলেগৰ ঘৰত আশ্ৰয় ল'ব লগা হৈছে। মই সেই সামগ্ৰিক দৃশ্য আপোনালোকক দেখুৱাই আছোঁ বাৰে বাৰে যে কেনেকুৱা অৱস্থা ইয়াত। চাওক, থাকিবলৈ এটা বাসস্থান নাই, অতি দুখজনক। এটা পৰিয়াল বৰ্তমান এনেকুৱা অৱস্থাত আছে, একোৱে নাই, বাসস্থান বুলি একোৱে নাই তেওঁলোকৰ, কেৱল ভঙা চিঙা কেইটামান বস্তু ইয়াত পৰি আছে। যদি কোনো সদাশয় ব্যক্তিয়ে তেওঁলোকক কিবা সহায় কৰিব বিচাৰে, তেন্তে মই তেওঁলোকক এখেতসকলৰ বেংক ডিটেইলছ স্ক্ৰীণত মই দিবলৈ নিশ্চয় চেষ্টা কৰিম। গতিকে
আপোনালোকক মই সেই দৃশ্যাংশ দেখুৱাই আছোঁ। বৰ্তমান মই খাৰুপেটীয়া হস্পিটেল কলনী ৰোডত উপস্থিত আছোঁ আৰু নিশ্চয়কৈ নিমতলী নদী অতি কাষতে আছে আৰু এই নিমতলী নদীৰ বাঢ়নী পানীয়ে যি বানৰ সৃষ্টি কৰিছিলে, এই বানৰ ফলত ক্ষতিসাধন হৈছে এটা পৰিয়ালৰ। নুৰ ইছলাম তেখেতৰ নাম হৈছে, তেখেতৰ পৰিয়ালৰ যথেষ্ট ক্ষতিসাধন হৈছে আৰু এই ক্ষতিসাধনৰ দৃশ্যাংশ মই আপোনালোকক দেখুৱাই আছোঁ। বৰ্তমান এই খাৰুপেটীয়া কলনী ৰোডত মই দেখুৱাই আছোঁ এই দৃশ্যাংশ। আৰু তেখেতসকলৰ যথেষ্ট ক্ষতিসাধন কৰিছে। তেওঁলোকৰ এতিয়া বাসস্থানৰ অভাৱ হৈছে, খোৱা খাদ্যৰ সংকট হৈছে, যিহেতু পৰিয়াললৈ তেখেতসকল ক'ত যাব। গতিকে মই বিশেষকৈ ভিডিঅ' স্থানীয় MLA, MP, পৌৰসভাৰ পৌৰপতি, ৱাৰ্ড পাৰিষদ সকলোকে মই দৃষ্টিগোচৰ কৰি গৈছোঁ এই ভিডিঅ'।